মহিলা সমিতি তিনি বান্ধবপুর তিনি এদিনই পঠালি কুমার তিনি এদিনই বাবা মোহনৰ নিচিনাকে ভাল লাগে মই যে বেলেগ অনুষ্ঠান কৰিবলৈ যাওঁ আপোনালোকৰ মোৰ নিজৰ মানুহ বেলেগৰ যেতিয়া অনুষ্ঠান কৰিবলৈ যাওঁ গিৰিয়েক ঘৈণীয়েক আহে মাক দেউতাক আহে নিজৰ ল'ৰাটো নিজৰ ছোৱালীজনী লৈ আহে মোক আহি কয় যে মোহন দা আপোনাক মোৰ ল'ৰাটোৱে ছোৱালীজনী ইমান ভাল পায় মই খালি 6 মাহমান বেহবাৰী চাবলৈ দিয়া নাই বোলো কিয় কৈছে কি নাজানো আজিকালি আপোনাৰ ভাজডাল আহি গ'ল এতিয়া আপোনাকে চাওক মই কথা কওঁতে আপোনালোকে মই এনেকৈ কথা কওঁতে আপুনি ইমান ছাপৰ্ট দিয়া নাই হাঁহি আছে কিন্তু ইমান ছাপৰ্ট দিয়া নাই হয়নে নহয় কাৰণ সেইটোৱে আচল কথা এতিয়া অভিভাৱকে কয় যে মোৰ ল'ৰাটো ছোৱালীজনী আপোনালোকে বৰবাদ কৰি পেলালে মোক কয় বৰবাদ কৰি পেলালে কিন্তু মোক যে আপোনালোকে বৰবাদ কৰি পেলালে গম পাইছে এতিয়া মই এনেকৈ কথা এতিয়াতো নৰ্মেলকৈ কথা ক'বলৈ কাৰ মন নাযায় মোৰ জানো মন নাযায় শ্ৰদ্ধা সম্বোধন জয় জয় উপস্থিত সকলো ৰাইজক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছে এনেকৈ ক'লে ভাল নালাগে নহয় আপোনালোকে ৰিয়েকশ্যন নাই মই যদি কওঁ দিলে নে চিঞৰ মাৰি দিলে নে ওচৰত আছে এতিয়াতো মই এনেকৈ এতিয়া নৰ্মেলকৈ কথা ক'ব নোৱাৰোঁ এতিয়া ৰাস্তাখিনি কৈছোঁ ৰাস্তাত বহি আছে যে হাত চাপৰি দিলে নে আপোনালোকে ওচৰত জোলটো খুৱাই তাৰপিছত পিছদিনাখন মোৰ এইডালৰ দুঘণ্টালৈ হৈ যায় গালি পাৰি থাকিব এতিয়া আপোনালোকে চাব মই যেতিয়া খোজকাঢ়োঁ অথনিতে খোজকাঢ়ি আছোঁ আপোনালোকে একো কোৱাই নাই মই এনেকৈ নৰ্মেলকৈ যে খোজকাঢ়োঁ আপোনালোকে এতিয়া কি ৰিয়েকশ্যন দিছে একো নাই হয়নে নহয় একো নাই এনেকৈ দি আছোঁ একো নাই যদি মই এনেকৈ এইটা কি দিলে নে বৰবাদ কৰি তাৰপিছত মোক ক'ব মোৰ ল'ৰাটোৱে ছোৱালীজনী ধ্বংস কৰি পেলাইছে এতিয়া মোক কোনে ধ্বংস কৰিছে কওক আমি মই এতিয়া চাব মই দৌৰি দিম এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেলে দেখিছে কিন্তু এতিয়া চাওক এইটা কি মোক কোনে বৰবাদ কৰিছে হয়নে মই কৈছোঁ মই যামগৈ আৰু এই মহিলা সমিতিজনীয়ে মইনা কলিতাই মোক কিমান গালি পাৰি চাবলৈ দেখিছোঁ তাই কামটো কৰিবলৈ মাতে কামটো কৰাৰ পিছত তাই মোক পইচা নিদিয়ে খোৱা সময়ত তাই গালি পাৰি পঠিয়াই দিয়ে মই সেইকাৰণে তাই গালি পাওঁ মহিলা সমিতি তিনি বান্ধবপুৰ তিনি এদিনী পঠালি কুমাৰ তিনি এদিনী বাৰটা বান্ধন ভুল ধৰি থৈ যাবি মণিৰ লগত মোৰ যে কাজিয়া পাবলৈ দেখিছে নেদেখিছে দেখিছে পাই নগৰ খোল বজাম আকৌ আমাৰ বাইলুঙক কেনেকুৱা লাগিছে কওকচোন বাইলুঙক বাইলুঙক দেখিবলৈ কেনেকুৱা লাগে তাই মাংসৰ দোকানহে হয় এজনী হয়নে মানুহে যদি যেনেকৈ গৰু বেচিলে বহুত পইচা পায় মানুহে যদি মানুহ বেচা আছে বাইলুঙক বেচিলে বহুত পইচা পালে মাঘৰ বিহু যদি বেছি দিয়া হ'লে তাইক মানে বাঘেও তাইক খাবলৈ ভয় কৰে বাইলুঙক বাঘে খাবলৈ ভয় কৰে বাঘ এটা সুধিলোঁ বোলো আমাক যে খাওঁকৈ আছ বাইলুঙক কিয় নাখাওঁ কৈছে ন বাইলুঙক খোৱাৰ আগতে ফ্ৰিজ এটা কিনিলোঁ কিয় কৈছে তাই একেটা হাজাৰতে শেষ কৰিব নোৱাৰিম নহয় 4-5 হাজাৰ খাব লাগিব ফ্ৰিজ কিনিহে বাঘেনো খাব হয়নে আমাৰ নতুনকৈ যে পাঞ্জাবী চাহ আহিছে কেনেকুৱা পাইছে থুলুককৈ পৰিছোঁ ভাল পাইছে মই যে গানৰ গানবিলাক গাই আছোঁ আপোনালোকে চাইছেনে নাচাইছে এতিয়া নতুনকৈ কৈছে সেইটো চাইছেনে ল'লে ল'ৰা ছোৱালী ন এতিয়া মোকে গালি পাওঁ তাৰপিছত ক'ব এইটো কোৱাচোন সেইকাৰণে আজিকালি জিভাখনে বেছিকৈ নোলোৱা হৈছে মই কমলা ভৈনীয়েকক কোনে ভাল পায় আপোনালোকে যেনেকৈ ভাল পায় মই কমলা ভৈনীয়েকক ভাল পাওঁ খালি সেইজনী মানুহে নে ছাগলী মই নাজানো সেইজনীও মোৰ আশাতে বহি আছে আপোনালোকে আশাতে বহি আছে এখন বিয়া হয়নে নহয় নাজানো এখন চেলমনি গধূলি হ'বগৈ বাইলুং যে নিজে বিয়া পাতিছিলোঁ চাইছিলনে ভাল পাইছিলনে আপোনালোকে ভালে পাইছে ভেঁকুৰটো কিন্তু মইহে খাই আছোঁ
তাই মানে মৰমটো কমাই কৰে, ভুকুটো বেছি দিয়ে। আৰু ৰাতিপুৱা যে জগায় বেলেগৰ ঘৈণীয়েকে নেকি সেই উঠকচোন তাই তেনেকৈ নজগাই নহয়, ভৰি থৈ চুচুৱাই লৈ যাবা থবলৈ। এতিয়া যে ছোৱালী মানুহে যে বেলেগলৈ বিয়া হ'লে মানে গিয়েকৰ বান্ধি নলয় জানো, মই অসমত একমাত্ৰ গিয়েক যি ঘৈণীয়েকৰ বান্ধি লৈছে মই মহেন্দ্ৰ বাইদেউ। মই হেৰি যে বাইদেউ মই যে মানে লোৱা পাগল, তাইতো মোক বিয়া পাতিছে, বিয়া পতাৰ পিছত আকৌ বেলেগ ল'লে চকু দিয়ে মাংস দোকানখনে। তাই সেইকাৰণে মই তাইক গালি পাৰিছোঁ, মাই নহয় যাম দাদা তই বানপানী উঠি আহা মা কাৰ পুখুৰীটো সোমাইছে কাৰ পুখুৰীটো সোমাইছে। তাই আকৌ ধুনীয়াকৈ বেলেগৰ ল'ৰা চাইছে, মই আকৌ বেলেগৰ ল'ৰা চালে তাই জ্বলে। মোৰ বেলেগৰ ছোৱালী মানে বেলেগৰ ছোৱালী চাবলৈ নিদিয়ে, তাই জ্বলে ভুকু মাৰে। মই যে হেৰি কওঁ বেলেগৰ ছোৱালী চাওঁ, তাই কয় নাচাবি, মই বোলো মই চাবি, তাই কয় নাচাবি, মই বোলো মই চামেই, তাই কয় নাচাবি, মই বোলো চামেই, মই চামেই, মই চামেই 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 চামেই, মই চামেই ফুচফা। দেখিছেনে মন আছে? আগতে যে তাই মই যে এটা গান বনাইছিলে, এটা যে চাউথৰ চিনেমা যে পুষ্পা গান এটা পোৱা হিট হৈছিল হৈছেনে নহৈছে? আটা মামা আটা মামা মনত আছে? সেইটো যে মই অসমীয়াত গাইছিলোঁ, মোক মামা সাতা মামা ইয়া মামা আটা মামা নগেনে জীৱনে পবি নে গোচ তোমাকে নাপালে জীৱনটো ভূত। মোক মামা পুতুল মামা ইয়া মামা বিপিন মামা নগেনে জীৱনে পবি নে গোচ তোমাকে নাপালে জীৱনটো ভূত। তাইজনে মোক দিলে বস্তু এটা, মই বোলে 3টা 3:30লৈকে মানুহ ৰৈ আছে, ইমান ভাল পায়নে? কৈছে সঁচাকৈ বেয়া পায়, ইমান মৰম কৰে, ইমান ভাল পায়। মই বোলো ইমান বিশ্বাস নহয়। তেতিয়া ককা এডাল বস্তু দিছে, চাওঁ কি বুলি এই ৰছীডাল দিছে, চাওক আপোনালোকে চাই যায়, এই ৰছীডাল দিছে, এইডাল দেখিছে ন ৰছী? কৈছে মোক মন্ত্ৰ এটা শিকাইছে, যদি আপোনালোকে হেনো সঁচাকৈ বেহবাৰী ভাল পায় আপোনালোকে একো কৰিব নালাগে, আপোনালোকে যদি সঁচাকৈ বেহবাৰী ভাল পায় এই ৰছীডাল হেনো চিধা হৈ যাব। হয়নে নহয় মই কিন্তু নাজানো, মই এইটো বুজাবলৈ চেষ্টা কৰা নাই। এই ৰছীডাল যদি চিধা নহয় তেতিয়া মই এনেকৈ নাভাবোঁ যে আপোনালোকে বেহবাৰী ভাল নাপায়, কাৰণ মোক বৰ্তাই ক'লে যে যদি ভাল পায় এইডাল ৰছীডাল চিধা হ'বই। আৰু মই কৈছোঁ যদি চিধাও নহয় তেতিয়াও জানো যে আপোনালোকে ভাল পায়, কাৰণ 3:30লৈকে মোৰ লগত ৰখি আছে, হয়নে? মোৰ নাই নহ'ব নহয়, কেনেকৈ এইডাল দেখুৱাই বেয়া কৰিলে। কিন্তু চিধা বাখৰ লাগি ৰছীডাল চিধা হৈ যায় ন? নাই চিধা নহ'ব। চাওক কোনোবা এটা বেয়া পোৱা মানুহ আছে ইয়াতে মানুহ, মই কৈছোঁ পুহি উগাই আহিব পাৰিব। যাদৱ জিকি মাধৱ জিকি হাত তালি দিয়া এটা চাওক কামপুৰৰ ৰাইজৰ এইটো বৰ্তাই মোক ধেমালি কৰা নাইতো, বৰ্তা তাৰপৰা মন্ত্ৰ মাৰি থকা নাই, কোনে এইটো কাম কৰিছে? কৃষ্ণ প্ৰভু লাজ সন্মানটো ৰাখিবা। কোনে ভাল পায় মোক? ঠিক আছে, কামপুৰৰ ৰাইজ দেখিছে, এই দেখিছেনে? বেয়া পোৱা মানুহ কোনফালে আছে? আছে, মই এইফালে চেক কৰি চাওঁ ৰ'ব দেই। যাদৱ জিকি মাধৱ জিকি এইফালে ভাল পোৱা মানুহ বেছিকৈ ক'ত আছে? এইজন এইফালে গ'লগৈ হ'ল আৰু এইপিনে ভাল পায় কোনপিনে বেয়া পোৱা মানুহ আছে? কোনোবা আছে ন? চিধা হৈ গ'ল। চাওক ধন্যবাদ কামপুৰবাসী ৰাইজ দেই, এইডালে প্ৰমাণ। চাওক এডাল ৰছী আপোনালোকৰ আশীৰ্বাদ বৰ্তাকে ফুৰিবলৈ লাগিব, অকলে হাত চাৰি নামাৰিব, নহ'লে বেলেগে ঘূৰি চাই দিয়ে এনেকৈ। কিয় জানে? চাধা মাৰিছে বুলি ভাবিব, চাধা মৰা নিচিনা লাগে। গতিকে মাৰিলে সকলোৱে একেলগে এতিয়া মাৰক, ফটো মাৰক। মানুহবিলাক 4টা বজাত কিবা আগলা পাগলা হৈছে আৰু। কিন্তু মোৰ জীৱনৰ প্ৰথমখন অনুষ্ঠান এনেকৈ মই ৰাতিপুৱা 4:30 5টালৈকে আছোঁ আৰু